সৰু বোপাই যোৱাকালি লণ্ডনৰ পৰা ফোন কৰিছিল। আই, তই কুশলে থাকিবি, বোপাই আৰু দাদাকো কবি। এই পৰিস্থিতিত তহঁতে সমাজৰ পৰা নিজকে সদায় আঁতৰাই ৰাখিবি। শুনিছয়ে নহয় মানুহৰ উচুপনিবোৰ, কিমানে কিমানৰ বাবে চকুলো টুকিছে, কিদৰে কৰোনাই মানুহক তিল তিলকৈ মৃত্যুলৈ হাত বাউলি মাতিছে। আই, তহঁতে ডাঙৰ কাম কৰিব নেলাগে, ঘৰতে থাকিবি, নিমখ ভাতকে খাবি, সেই দাইল মগুৰ কথা আৰু নেভাবিবি, সদায় চাফ চিকুণ হৈয়ে থাকিবি, ওচৰ চুবুৰীয়াকো সজাগ কৰিবি। বৰ্তমান বিশ্বত কৰোনাই মহামাৰীৰ ৰূপ লৈছে। বৰ্ষত মানুহৰ দেশত থিতা পেলোৱা নভেল কৰোনা ভাইৰাছে বিশ্বক আজি কঁপাই তুলিছে। কিমান কিমান হাজাৰ পৰিয়াললৈ তই যে অমানিশা নমাই আনিলি। এতিয়া আমি সকলোৱে একগোট হোৱা সময়, সামাজিকভাৱে নহয়, নিজকে ঘৰতে আবদ্ধ কৰি ৰাখি একগোট হোৱা সময়। তেতিয়াহে বিশ্বত মানৱ জাতি জীয়াই থাকিব। আই, তেতিয়াহে জীয়াই থাকিব মানৱ জাতি।